Hello friends, মই বিনোদে পুনৰ আপোনালোকৰ বাবে লৈ আনিছো এটা নতুন ভিডিও। Friends, আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে কোনো ধৰণৰ সফটওয়্যাৰ ব্যৱহাৰ নকৰাকৈ আপুনি বাৰকোড ক্ৰিয়েট কৰিব পাৰিব। Friends, সাধাৰণতে আমাৰ কি হয় যে বাৰকোড ক্ৰিয়েট কৰিবলৈ হলে কিছুমান সফটওয়্যাৰ কিনি লবলৈ লগিয়া হয়, প্ৰিমিয়াম সফটওয়্যাৰ কিছুমান ইনষ্টল কৰিব লগা হয় আমাৰ কম্পিউটাৰত বা আমি পইচা দি কিনি আনিব লগিয়া হয় প্ৰিমিয়াম সফটওয়্যাৰটো। কিন্তু মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি কোনো ধৰণৰ সফটওয়্যাৰ নিকিনাকৈ বা কোনো ধৰণৰ প্ৰিমিয়াম সফটওয়্যাৰ ব্যৱহাৰ নকৰাকৈ আপুনি জাস্ট এক্সেলৰ সহায়ত মাইক্ৰসফট এক্সেলৰ সহায়ত আপোনালোকে বাৰকোড ক্ৰিয়েট কৰিব পাৰিব। আৰু আপোনালোকে ভাবে নেকি যে বাৰকোড ক্ৰিয়েট কৰাটো বহুত কঠিন কাম হয়? যদি আপোনালোকে ভাবে ইয়েস তেনেহলে মই কম যে এটো আপোনালোকে ভুল ভাবিছে। বাৰকোড ক্ৰিয়েট কৰাটো একেবাৰে সহজ কাম হয়। তাৰ বাবে মই আপোনালোকক কি কৰিব আজি দেখুৱাই দিম। একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে আজি বাৰকোড ক্ৰিয়েট কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক আৰু মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া আছে। সেই লিংকটো ক্লিক কৰি আপোনালোকে এই ওয়েবসাইটটোলৈ আহিব লাগিব। আৰু এই ওয়েবসাইটটো অহাৰ পাছত আপোনালোকে ডাউনলোড দি কোড 39 ট্ৰু টাইপ বাৰকোড ফন্ট ইয়াত ক্লিক কৰি আপোনালোকে এই ফন্টটো ডাউনলোড কৰিব লাগিব। ঠিক আছে, আপোনালোকে এই ফন্টটো ডাউনলোড কৰিব আৰু এই ফন্টটো ডাউনলোড কৰাৰ পাছত এনেদৰে এটা জিপ ফাইল ডাউনলোড হ'ব আৰু জিপ ফাইলটো ডাউনলোড হোৱাৰ পাছত ডাবল ক্লিক কৰি আপোনালোকে ইয়াৰ ভিতৰত সোমাই যাব। ইয়াৰ ভিতৰত সোমাই যোৱাৰ পাছত আপোনালোকে এই দুটা ফন্ট দেখিছে, আপোনালোকে এ লিখা এই দুটা দেখিছে, ইয়াত আপোনালোকে কপি কৰিব। কপি কৰি আপোনালোকে ইয়াৰ বাহিৰত আনি পেষ্ট কৰি দিব। ইয়াৰ বাহিৰত আনি পেষ্ট কৰাৰ পাছত আপোনালোকে এই দুইটাকে সিলেক্ট কৰিব আৰু সিলেক্ট কৰি ৰাইট ক্লিক কৰি ইনষ্টলত ক্লিক কৰিব। ইনষ্টলত ক্লিক কৰাৰ লগে লগে মোৰ আগতে ইনষ্টল কৰি থোৱা আছে, গতিকে পুনৰ ইনষ্টল কৰিবলৈ মই ইয়াছত ক্লিক কৰিম। এই দুইটা ফন্ট ইনষ্টল কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই দিছো। আপোনালোকে ইয়াত আহিব, মাইক্ৰসফট এক্সেল ওপেন কৰিব। মাইক্ৰসফট এক্সেল আপোনালোকে ওপেন কৰিব। আপোনালোকে দেখিছে মই মাইক্ৰসফট এক্সেল ওপেন কৰিছো আৰু ইয়াত আপোনালোকে ধৰি লওক আপোনাৰ বাৰকোডটো আপুনি বনাব, আপোনাৰ ফোন নাম্বাৰৰ এটা বাৰকোড বনাব। ধৰি লওক আপোনাৰ ফোন নাম্বাৰটো হৈছে 7577012345। এটো হৈছে আপোনাৰ ফোন নাম্বাৰ। জাস্ট ধৰি লৈছো যে এটো আপোনাৰ ফোন নাম্বাৰ। ঠিক আছে, এই ফোন নাম্বাৰটোৰ বাৰকোড বনাবলৈ আপুনি কি কৰিব? ফোন নাম্বাৰটো ইয়াত টাইপ কৰিলে প্ৰথমতে, তাৰ পাছত আপোনালোকে ইয়াত যাব। ইয়াত গৈ পিনে আপোনালোকে লিখি দিব FREE free 329। আপোনালোকে দেখিছে ফ্ৰী লিখাৰ পাছত 3 of 9 আহি গ'ল। আপোনালোকে জাস্ট এন্টাৰ কৰি দিব আৰু আপোনালোকে এন্টাৰ কৰাৰ লগালগ দেখিলে যে বাৰকোড এটা ক্ৰিয়েট হৈ গ'ল। মই আপোনালোকক ডাঙৰ কৰি দেখুৱাইছো ফ্ৰেন্ডছ। সৰি ফ্ৰেন্ডছ, আপোনালোকে দেখিলে যে মোৰ ফোন নাম্বাৰটো এটা বাৰকোড ক্ৰিয়েট কৰিলো। আৰু আপোনালোকে যিহৰে নহওক বাৰকোড ক্ৰিয়েট কৰিব পাৰে, ফোন নাম্বাৰ হওক, ৰোল নাম্বাৰ হওক, যিহৰে নহওক আপোনালোকে বাৰকোড ক্ৰিয়েট কৰিব পাৰে। ধৰি লওক আপোনাৰ পিন নাম্বাৰ বাৰকোড আপুনি ক্ৰিয়েট কৰিব পাৰিব 785603। এইটো হৈছে ধৰি লওক এইটো মোৰ পিন নাম্বাৰ বা আপোনাৰ পিন নাম্বাৰ। এইটোৰ বাৰকোড ক্ৰিয়েট কৰিবলৈ আপোনালোকে ইয়াত কৰাৰ পিন নাম্বাৰটো লিখাৰ পাছত আপোনালোকে আগত দেখুৱাৰ দৰে এনেদৰে আপোনালোকে লিখি দিব, তাত টাইপ কৰি দিব। ইয়াত টাইপ কৰি দিয়াৰ পাছত ফ্ৰী টাইপ কৰিব। ফ্ৰী টাইপ কৰাৰ পাছত গোটেই লাইনটো আহি যাব, ফন্টটোৰ নাম আহি যাব। আপোনালোকে লিখাৰ পাছত জাস্ট এন্টাৰ কৰি দিব আৰু আপোনালোকে পুনৰবাৰ দেখিলে যে বাৰকোড ক্ৰিয়েট হৈ গ'ল। ফ্ৰেন্ডছ, এনেদৰে আপোনালোকে কোনো ধৰণৰ সফটওয়্যাৰ ব্যৱহাৰ নকৰাকৈ বা এক্সট্ৰাকে কোনো ইনষ্টল নকৰাকৈ সফটওয়্যাৰ আপোনালোকে এক্সেলৰ সহায়ত এক্সেল সফটওয়্যাৰটো প্ৰায় 99.99% কম্পিউটাৰতে ইনষ্টল হৈ থাকে। গতিকে মই ভাবিছো যে এক্সট্ৰাকৈ কোনো ধৰণৰ সফটওয়্যাৰ আপোনালোকে ইনষ্টল নকৰাকৈ বা বাই নকৰাকৈ, প্ৰিমিয়াম সফটওয়্যাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকে এই পদ্ধতিটোৰ সহায়ত মাইক্ৰসফট এক্সেলত বাৰকোড ক্ৰিয়েট কৰিব পাৰিব। গতিকে ফ্ৰেন্ডছ, মই ভাবো আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে। যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদি আপুনি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে। আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহলে আজিলৈ ইমানতে সামৰিছো। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম।